মৰমৰ কণমানিহঁত পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ত আজি আমি আলোচনা কৰিব বিচাৰিছোঁ তোমালোকৰ 3 নম্বৰ লেচনত থকা এই বাৰ্টক কবিতাটি ঠিক আছে ইয়াত চোৱাচোন ইয়াত তোমাৰ কেইজনীমান চৰাই আছে ইয়াত আমাৰ চিনাকি চৰাই কেইজনীমান আছে আমাৰ চৌপাশে আমি দেখিয়ে থাকোঁ প্ৰায় এই চিনাকি চৰাই কেইজনী ভালকৈ চোৱাচোন কি কি আছে ইয়াত এজনী পাৰ আছে এজনী কপৌ ভাটৌ কাউৰী ঘনচিৰিকা আৰু এজনী ময়ূৰ হয়নে এতিয়া এইবিলাকক ইংৰাজীত কি বুলি কয় চাই লোৱাচোন এবাৰ মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত লিখি দিছোঁ ডভ মানে কপৌ পিজন পাৰ চৰাই পেৰট মানে ভাটৌ ক্ৰ' মানে কাউৰী স্পেৰ' মানে ঘনচিৰিকা আৰু পিকক মানে ময়ূৰ এইকেইটা তোমালোকৰ চিনাকি নাম নহয়নে তোমালোকে প্ৰায়ে দেখিয়ে থাকা আৰু ময়ূৰো তোমালোকে নিশ্চয় দেখিছা আমি চিৰিয়াখানালৈ গ'লে দেখি পাওঁ লেটছ টক ইয়াত কৈছে ডু ইউ থিংক বাৰ্ডছ এ ফেমিলিজ চৰাইৰ পৰিয়াল থাকে বুলি তুমি ভাবানে আৰু কৈছে ডু ইউ থিংক বাৰ্ডছ কেন টক চৰাই কথা ক'ব পাৰে বুলি তুমি ভাবানে আৰু কৈছে হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ তুমি মানুহবোৰক চৰাইৰ দৰে আকাশত উৰি থকা দেখি পাইছানে ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফ অফ বাৰ্ডছ তুমি ভাবানে যে চৰাইবিলাকৰ কাৰণে গছ গছনিবিলাক বৰ গুৰুত্বপূৰ্ণ ঠাই কিয় আৰু কেনেকৈ ভাবানে সুধিছে তোমালোকক মই এইকেইটা কৰি দিছোঁ মই এবাৰ আলোচনা কৰিব বিচাৰিছোঁ ডু ইউ থিংক বাৰ্ডছ এ ফেমিলিজ তুমি চৰাইৰ পৰিয়াল থাকে বুলি ভাবানে মানুহবোৰে যিদৰে ঘৰ সাজি আমি বাস কৰোঁ পৰিয়ালৰ সৈতে ঠিক তেনেকৈ চৰাইবিলাকেও গছৰ ডালত ঘৰ বাঁহ সাজি নিজৰ পৰিয়ালৰ সৈতে বাস কৰে গতিকে চৰাইৰ নিশ্চয় পৰিয়াল আছে আৰু ডু ইউ থিংক বাৰ্ডছ কেন টক চৰাইবিলাকে কথা ক'ব পাৰে বুলি তুমি ভাবানে চৰাইবিলাকে ইমান ধুনীয়া ধুনীয়া মাতে হয় নহয় নিশ্চয় পাৰে আৰু কৈছে মানুহবোৰ চৰাইৰ দৰে আকাশত উৰিব পাৰেনে নোৱাৰে হয় নহয় ইয়াত কৰি দিছোঁ চোৱা 1 নম্বৰটো চোৱা য়েছ বাৰ্ডছ হেভ ফেমিলিজ চৰাইৰ পৰিয়াল থাকে হয় আৰু 2 নম্বৰ য়েছ বাৰ্ডছ কেন টক চৰাই কথা ক'বও পাৰে হয় আৰু 3 নম্বৰ কৈছে ন' আই হেভ নট চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ আমি মানুহক আকাশত চৰাইৰ দৰে আমি উৰি থকা দেখা নাই আৰু 4 নম্বৰটো কি কৈছে চোৱা য়েছ ট্ৰিজ আৰ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফ অফ বাৰ্ডছ চৰাই জীৱনৰ কাৰণে গছ গছনিবিলাক বৰ গুৰুত্বপূৰ্ণ ঠাই যিহেতু তাতেই চৰাই নিজৰ ঘৰ সাজে মানে বাঁহ সাজি লয় আৰু তাতেই গছৰ গুটিয়ে খায় জীৱিকা মানে জীৱনটো পাৰ কৰে হয় নহয় গছৰ গুটি চৰাই খায় আৰু তাতে তাহাঁতৰ কাৰণে ছেফটি মানে নিৰাপদ অনুভৱ কৰে যিদৰে আমি ঘৰত থাকি আমি নিৰাপদ অনুভৱ কৰোঁ ঠিক তেনেকৈ চৰাইবিলাকৰ কাৰণে গছ গছনিবিলাক খুব গুৰুত্বপূৰ্ণ গম পালানে পাৰিবানে এতিয়া এইকেইটা তোমালোকে ভালকৈ কৰি ল'বা এইকেইটা আৰু পঢ়িবা আৰু পঢ়ি পেলাই এই প্ৰশ্নকেইটা উত্তৰকেইটা তোমালোকে গম পাই যাবা ভালদৰে কৰিবলৈ পাৰিবা এতিয়া আহোঁ আমি কবিতাটিলৈ চাওঁচোন বাৰু লেটছ ফাইণ্ড আউট হোৱাট দ্য বাৰ্ডছ ৰবিন এণ্ড জয় আৰ টকিং এবাউট জয় আৰু ৰবিনে কিহৰ বিষয়েনো কথা পাতিছে আমি কবিতাটিৰ দ্বাৰা আমি গম পাম চোৱা বাৰ্ড টক থিংক ছেড দ্য ৰবিন থিংক ছেড দ্য জয় ছিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে থিংক এবাউট পিপল the way they grow they don't have feathers at all they don't eat beetles they don't grow wings they don't like sitting on wires and think said the robin think said the jay aren't people funny to be that way তোমালোকে কবিজনৰ নামটো মনত ৰাখিবা এলিয়েন ফিচাৰে তোমালোকৰ কাৰণে এই বাৰ্ড টক কবিতাটি লিখিছিল গতিকে নামটো মনত ৰাখিবা বাৰ্ড মানে চৰাই আৰু টক মানে কোৱা এতিয়া চৰাই মানে চৰাই কিবা আলোচনা কৰি আছে কথা পাতিছে এই কবিতাটোৰ নামটোৰ পৰা আমি গম পাইছোঁ হয়নে থিংক ছেড দ্য ৰবিন থিংক ছেড দ্য জয় ছিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে এদিনাখন জয় আৰু ৰবিন নামৰ দুজনী চৰায়ে বাগিচা গছৰ ডালত বহি ইহঁত দুজনীয়ে কথা থিংক কিবা ভাবিছে সিহঁতে দুইজনে কিবা চিন্তা কৰিছে জানে কিনো চিন্তা কৰিছে আমি দ্বিতীয় পেৰাগ্ৰাফটোত আমি গম পাম থিংক এবাউট পিপল দ্য ৱে দে গ্ৰ' দে ডণ্ট হেভ ফিডাৰ্ছ এট অল মানুহবিলাকো যে কি অদ্ভুত ধৰণৰ পাখি নাথাকেচোন সিহঁতে কেনেকৈ ডাঙৰ হয় চোৱাচোন কিদৰে চিন্তা কৰিছে চৰাই দুজনীয়ে আৰু কৈছে দে ডণ্ট ইট বিটলেছ দে ডণ্ট গ্ৰ' উইংছ দে ডণ্ট লাইক ছিটিং অন ৱায়াৰ এণ্ড থিংছ ইহঁতে দেখোন পোক পৰুৱাও নাখায় আৰু ইহঁতৰ ডেউকাও নাথাকে ইহঁতে আৰু কি এই ৱায়াৰ তাঁৰ বা এই কিবা যিকোনো বস্তুৰ ওপৰত সিহঁতে থাকিও মানে বহিবও নোৱাৰে সিহঁতে ভালো নাপায় কি যে ধৰণৰ
তেওঁলোকৰ দুজনী খুব চিন্তা হৈ গৈছে, গম পাইছানে? আৰু শেষত কৈছে থিংক ছেড দ্য ৰবিন, থিংক ছেড দ্য জয়। আকৌ দুইজনীয়ে কৈছে, বৰ হাঁহি উঠা নহয়নে? দুইজনীয়ে বৰ চিন্তাত পৰিছে জানানে? এই চৰাই দুজনী জয় আৰু ৰবিনে খুব চিন্তাত পৰিছে যে মানুহবিলাকৰ পাখি নাথাকে, ডেউকা নাথাকে, আকাশত উৰি ভাল নাপায়, ইহঁতে ৱায়াৰবিলাকত থিংছত যিকোনো বস্তুত থিয় হ'ব থাকি ভাল নাপায়, ইহঁতে খোজকাঢ়ি থাকে, হয়নে? চোৱা, সঁচাই চিন্তাৰ বিষয়ে। চৰাইটো আকাশত উৰে, ইমান ওপৰলৈকে উৰিব পাৰে, ইজোপা গছৰ পৰা সিজোপা গছলৈ জাপ মাৰিব পাৰে, উৰি যাব পাৰে। কিমান যে ভাল লাগে, আকাশৰ পৰা গোটেই মানে তললৈ দেখি পায়, তলৰ পৃথিৱীখন খুব ধুনীয়া দেখি, হয় নহয়? কিন্তু মানুহে তাৰ ওলোটাটো, মানুহেতো খোজকাঢ়ে, আকাশত উৰিব নোৱাৰে, আনকি গছৰ ওপৰতো উঠিবলৈ মানুহৰ কাৰণে কষ্টকৰ হয়। চোৱাচোন, গতিকে চৰাইৰ টেনশ্যন হ'বই। দুইজনীয়ে খুব চিন্তা কৰিছে, জয় আৰু ৰবিনে, গম পালা? বৰ ধুনীয়া কবিতা, হয়নে? তোমালোকে পঢ়িবলৈ যত্ন কৰিবা, ঠিক আছেনে? এলিয়েন ফিচাৰে এই কবিতাটি বৰ ধুনীয়াকৈ লিখিছে তোমালোকৰ কাৰণে, সঁচাই ভাল লগা। ইয়াত কেইটামান তোমালোকৰ মিনিং মই দি দিছোঁ, শব্দৰ অৰ্থ তোমালোকৰ কাৰণে মই কেইটামান শব্দৰ অৰ্থ দিছোঁ ইয়াতে। তোমালোকৰ কাৰণে যদি অকণমান কঠিন হৈছে বুজি পোৱা, তেতিয়াহ'লে মই কেইটামান দি দিছোঁ, আৰু চেষ্টা কৰিছোঁ তোমালোকে সহজতে যাতে বুজি পোৱা, সেইকাৰণে কেইটামান দিছোঁ ইয়াতে। বাৰ্ড, টক, থিংক, ছেড, চিটিং, টকিং, এবাউট, পিপল, ৱে, গ্ৰ', ফিডাৰ, ন' এইবিলাক কেইটামান দিছোঁ। বিটলছ, উইংছ, ৱায়াৰ, ফানি কেইটামান দিছোঁ। আৰু তোমালোকে এইকেইটা শব্দৰ অৰ্থকেইটা যদি তোমালোকে পোৱা, হয়তো তোমালোকৰ ভাল হ'ব, ভালকৈ বুজি পাবা, নহয়নে? পঢ়োঁ। বাৰ্ড টক, থিংছ ছেড দ্য ৰবিন, থিংছ ছেড দ্য জয়, sitting in the garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles, they don't grow wings, they don't like sitting on wires and things. Things said the robin, things said the jay. Aren't people funny to be that way? এলিয়েন ফিচাৰে কিমান যে ধুনীয়া কবিতা এটা লিখি থৈ গৈছিল আমাৰ কাৰণে, হয়নে? তোমালোকে কেনেকুৱা পাইছা জনাবা, আৰু পঢ়িবলৈ খুব যত্ন কৰা, বাৰে বাৰে পঢ়া। কেইবাবাৰো পঢ়িলে আমি নিশ্চয়কৈ ধুনীয়াকৈ পঢ়িব পাৰিম। আৰু ইংৰাজী বুলি আমি টান বুলি ভাবিব নালাগে, আমি পঢ়িব লাগিব, পঢ়িলে আমি খুব ভালকৈ পাৰিম, ঠিক আছে? তোমালোকে কেনেকুৱা পাইছা মোক কমেণ্টৰ সহায়ত জনাবা। ধন্যবাদ।